অলপীয়া নতুন নুনি পাটৰ কাপোৰযোৰ কি হয় ইয়াতে এটা থৈছিলো ক'ত যে হেৰাই নহয় কাপোৰবোৰ মাজনী অ মাজনী Even if the sky is falling down থামি দয়ে দি আমাৰৰ পৰাগালি ও প্ৰভু ঈশ্বৰ ভগৱান অ পেছাৰী কাৰ মূৰটো কৰিছ হে মা মই ভিডিঅ' বনাই আছো অ ভিডিঅ' কৰিছ ঠিকেই আছে বাপেৰৰ লুঙিখন চাদৰ কৰি পিন্ধিব নোৱাৰিলি মোৰ যে সেই নতুন নুনিযোৰ উলিয়াই লৈছ আৰু ৰচোন ৰ এইটো কি তই একমহীয়া কেঁচুৱাই পিন্ধা সেই টপটো ব্লাউজ কৰি পিন্ধিছ মা টপ হয় এইটো চবে পিন্ধে এনেকে আজিকালি নিউজ পেপাৰ টিভি চাবই নোৱাৰা হৈ গৈছে চাৰিওফালে খালি সেই ৰেপ আৰু ৰেপ শুনিছ বাহিৰত কি চলি আছে সেইকাৰণে অলপমান কাপোৰ চাপোৰ ভালকৈ পিন্ধি থাকিবি আজিকালি ইমান কেছবোৰ বাঢ়িছে কিয় বাঢ়িছে ইমানকে ছোৱালীবোৰৰ কাপোৰৰ ঢং নাই যি টি সোপা পিন্ধি পেলাই নিজৰ বিপদ নিজে চলাই নাই আৰু সেই যোৱাকালি ময়ো এই কিবা পৰ্টেলবোৰ যে আজিকালি খুলিছে পৰ্টেল আৰু এই কিবা এটা পঢ়িছিলোঁ পেজ এটাত বোলে কোনোবা ডাঙৰ মিনিষ্টাৰ এটাই কৈছে হেনো কেছবোৰ ইমানকৈ কিয় বাঢ়িছে ছোৱালীবোৰৰ কাৰণে কাপোৰ ভালকৈ নিপিন্ধে আৰে মা তাতে ছোৱালীবোৰৰ পিন্ধন উৰণৰ কথা ক'ৰ পৰা সোমালে নাই চিধা চিধিকে কৈছো দেই ভালকে কাপোৰত ধ্যান দিবি নাই মানে মা তুমি এইবোৰ কি কৈছা এতিয়া মানুহৰ দৃষ্টি কুৎসিত হলে তাতে ছোৱালীবোৰৰ কি দুখ এনেও যোনখন দেশত ৰেপক লৈ একো এটা পাৰ্টিকুলাৰ আইন ওলোৱা নাই কিন্তু তাতে হলে ছোৱালী মানুহৰ কাপোৰক লৈ মানুহে বহুত জাজ কৰিব পাৰে নেকি এনেও কিছুমান ৰাক্ষসৰ দৰে আমাৰ ল'ৰা জাতিৰ নাম এনেও বৰবাদ হৈ আছে আৰু এইবোৰ ওপৰেদি নতুন কিবা কিবি নোলাবা তোমালোকে মা দাদাই ঠিকে কৈছে আচল লোক আমাৰ ছোৱালীবোৰৰ কাপোৰ পিন্ধন উৰণত নহয় সেই নৰপিশাচৰ যোনে এনেকা কাম কৰাৰ কথা চিন্তাও কৰে ঠিকেইতো মই বা কথাবোৰ ইমান দিনে কিয় ইমান বেলেগকে ভাবি আছিলো আচলতে আমি ছোৱালীবোৰক দুখ দিয়াকৈ দুখ কৰাক এটা শাস্তি দিয়াৰ কথাহে ভাবিব লাগে